মুহূৰ্তত কি হৈছিল জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ দাবীক আকৌ এবাৰ নস্যাৎ ছিংগাপুৰৰ আদালতৰ হত্যা নহয় পানীত ডুবিয়ে মৃত্যু হৈছিল জুবিন গাৰ্গৰ বন্ধুসকল ছিংগাপুৰ আদালতৰ পৰা প্ৰথমটো খবৰ আহিলে জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল এতিয়া বন্ধুসকল আদালতৰ পৰা যেটো খবৰ আহিলে জুবিন গাৰ্গে ন্যায় পাবনে বাৰু বন্ধুসকল জুবিন গাৰ্গক হত্যা কৰা এই হত্যাকাৰীক ফাঁসি দিয়া হ'বনে বাৰু আদালতে কি ক'লে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক আজি জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু নাই পূৰ্বৰ দৰে সেই উৎসাহ এতিয়াও বহুতৰ বাবে মানি ল'বলৈ কঠিন প্ৰিয় শিল্পীগৰাকী নোহোৱা হোৱাৰ খবৰ এনে বিমৰ্ষ ভোগালীৰ দিনাই ছিংগাপুৰৰ পৰা আহিল আন এটা ডাঙৰ খবৰ হত্যা নহয় পানীত ডুবিয়ে মৃত্যু হৈছিল জুবিন গাৰ্গৰ ছিংগাপুৰৰ কৰোনাৰ আদালতত বুধবাৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ মৃত্যু সম্বন্ধীয় গোচৰৰ শুনানিত উপস্থিত থাকে ছিংগাপুৰ আৰক্ষীৰ তদন্তকাৰী বিষয়া ASP ডেভিড লিমে আদালতত জনায় যে ইয়াতত উঠাৰ পূৰ্বে সকলোকে সুৰক্ষাৰ সকলো দিশ বুজাই দিয়া হৈছিল ক্ৰেজি মাংকি নামৰ যিখন ইয়াতত উঠি জুবিন গাৰ্গ আৰু অন্যান্যসকল লাজাৰ দ্বীপলৈ গৈছিল সেই ইয়াতখনৰ কেপ্টেইনে সকলোকে জনাইছিল যে পানীত নামিলে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক কিন্তু তাৰ পাছতো পানীত নমাৰ সময়ত জুবিন গাৰ্গে পৰিধান কৰা নাছিল লাইফ জেকেট তদুপৰি ইয়াতত উঠাৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত ইয়াতত উঠি জুবিন গাৰ্গে মদ্যপান কৰিছিল বুলি তদন্তকাৰী বিষয়াই ছিংগাপুৰৰ আদালতত উল্লেখ কৰে জুবিন গাৰ্গৰ শৰীৰত প্ৰতি 100 মিলিলিটাৰ তেজত 333 মিলিগ্ৰাম এলকহল পোৱা গৈছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে তদন্তকাৰী বিষয়াই সাক্ষ্য গ্ৰহণ কৰাৰ সময়ত ইয়াতখনৰ কেপ্টেইনে জনায় যে 19 ছেপ্টেম্বৰৰ বিয়লি প্ৰায় 2 বজাত কেপেল বেৰো মেৰিনাত জুবিন গাৰ্গসহ আটাইকেইজন ব্যক্তি ইয়াতখনত উঠিছিল দুপৰীয়া প্ৰায় 2:30 মান বজাত লাজাৰ দ্বীপৰ ওচৰত উপস্থিত হোৱাৰ সময়ত জুবিন গাৰ্গে লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ পানীত নামিছিল অৱশ্যে পানীত থকা সময়তে তেওঁ লাইফ জেকেটটো খুলি পেলায় তদন্তকাৰী বিষয়াই লগতে কয় যে জুবিন গাৰ্গ পিছত ইয়াতখনলৈ উভতি আহিছিল আৰু তেওঁৰ উশাহ ঘন হৈ পৰাত তেওঁক উঠিবলৈ সহায় কৰিবলগীয়া হৈছিল তাৰ পিছতো জুবিন গাৰ্গে পুনৰ সাঁতোৰাৰ সিদ্ধান্ত লয় এইবাৰো তেওঁক সৰু লাইফ জেকেট এটা দিয়া হয় যদিও তেওঁ পিন্ধিবলৈ অস্বীকাৰ কৰে আৰু লাইফ জেকেট নোহোৱাকৈ লাজাৰ দ্বীপৰ ফালে সাঁতুৰিবলৈ আৰম্ভ কৰে সেই সময়তে ইয়াতত থকা অন্যান্য লোকসকলে তেওঁক সাঁতুৰি উভতি আহিবলৈ পতিয়ন নিওৱাৰ চেষ্টা কৰে তদন্তকাৰী বিষয়াই আদালতৰ সন্মুখত লগতে কয় যে ইয়াৰ পিছত হঠাতে জুবিন গাৰ্গ হঠাতে নিশ্চল হৈ পৰিল আৰু পানীত তলমুৱাকৈ উপঙি আছিল ইয়াৰ পাছত জুবিন গাৰ্গক পুনৰ ইয়াতখনলৈ লৈ অনা হয় জুবিন গাৰ্গৰ এনে অৱস্থা দেখি বিয়লি 3:36 বজাত ইয়াতৰ পৰা জৰুৰীকালীন ফোন কৰা হয় সমান্তৰালকৈ তেওঁক CPR প্ৰদান কৰা হয় জৰুৰীকালীন ফোন কৰাৰ 10 মিনিটৰ ভিতৰত আৰক্ষী কোষ্ট গাৰ্ডৰ নাও এখন ইয়াতখনৰ কাষত উপস্থিত হয় ইয়াৰ পিছত ইয়াতখনক মেৰিনা সাউথ পিয়াৰলৈ নি এম্বুলেন্সৰে জুবিন গাৰ্গক ছিংগাপুৰ জেনেৰেল হস্পিটাললৈ লৈ যায় তাতেই ছিংগাপুৰৰ সময় অনুসৰি সন্ধিয়া 5:13 বজাত অসমৰ হাৰ্টথ্ৰব গৰাকীক মৃত বুলি ঘোষণা কৰা হয় জুবিন গাৰ্গৰ তেজত মৃগী ৰোগ আৰু উচ্চ ৰক্তচাপৰ ঔষধ পোৱা গৈছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হয় বুধবাৰে ছিংগাপুৰত অনুষ্ঠিত হোৱা কৰোনাৰ আদালতৰ শুনানিৰ তদন্তকাৰী বিষয়াই এই কথা উল্লেখ কৰে যি সময়ত অসমত SITয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে সেই সময়ত ছিংগাপুৰ আৰক্ষীয়ে এই ঘটনাক দুৰ্ঘটনা বুলি উল্লেখ কৰিছে কোনো জোৰ জবৰদস্তি কৰি জুবিন গাৰ্গক পানীত নামিবলৈ বাধ্য কৰোৱা নাছিল বুলিও উল্লেখ কৰা হৈছে আদালতৰ সন্মুখত অৱশ্যে এতিয়াও কোনো এখন আদালতে ৰায়দান কৰা নাই শেষ হোৱা নাই ছিংগাপুৰ আৰক্ষীৰ তদন্ত ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ এতিয়ালৈকে হোৱা অগ্ৰগতিৰ সন্দৰ্ভত অসম আৰক্ষীৰ তদন্তকাৰীয়ে কি কয় সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট